হেল্ল' বন্ধুসকল, মই চাচলা মানকাছে ডিষ্ট্ৰিক্টৰ পৰা মই আজি অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছোঁ। আজি চিন আপছৰ বিষয়ে ক'ম, যিটো হাৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম হৈ আছে, চিন আপছ মাৰিব নোৱাৰে, 4-5টামান কৰে, সিহঁতে হাঁফি যায়, অৰ্থাৎ যে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে, তেনেকুৱা আজি প্ৰব্লেমটো মই চলিউশ্যন কৰি দেখুৱাম। মই চিন আপছ ইয়াতে কৰিম আৰু সিহঁতে মোৰ লগত শিকিব। কেনেকুৱা হয় এইটো মই নাজানো আৰু একো প্ৰব্লেম নাই, মই শিকাই দিম। শিকাই দিলে ভাল হ'ল হয়। একো প্ৰব্লেম নাই, মই শিকাই দি আছোঁ। মই প্ৰথমত কৰি দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে। বন্ধুসকল, প্ৰথমত তোমালোকে কৰিব লাগে, মই 3-4টা কৰি আছোঁ এনেকৈ শিকোৱাৰ কাৰণে। হাতটো অলপমান এনেকৈ সামত ল'ব, সন্মুখ লৈ এনেকৈ কৰিব। অৰ্থাৎ যেতিয়া তুমি নোৱাৰিবা কৰিবলৈ হাঁচি যাবা, তেনেকৈ হাতটো এনেকৈ লৈ তোমাৰ পিঠিটো এনেকৈ তুলিবা, অৰ্থাৎ পুৰা প্ৰেছাৰটো তোমাৰ বুকত দিবা। বন্ধুসকল, এনেকৈ কৰিবা। তাৰপিছত তোমাৰ যিটো চেষ্ট আছে সেইটো এনেকৈ আগফালে পিছফালে লৈ যাবা, যাৰ ফলত তোমাৰ বডিটো এনেই উঠি যাব ওপৰ ফলত। সিহঁতে কৰি আছে, নোৱাৰিলে মই আৰু সহায়তা কৰিম, একো নাই। হ'ব পাতটো আৰু সন্মুখত লৈ আহা, হয় দিয়ে উঠা। পাতটো লেভেল কৰি লোৱা, একো প্ৰব্লেম নাই। হয়, এনেকৈ কৰি লোৱা। সিহঁতে যিটো প্ৰেছাৰ দি আছে বুকৰ এইফালত দি আছে প্ৰেছাৰটো, কেনেকুৱা প্ৰেছাৰ দিব লাগিব, এইফালৰ ওপৰত প্ৰেছাৰ দিব লাগিব, বেকা কৰি অলপমান ধৰিব লাগিব। এনেকুৱা হাতটো ইমান বাহিৰ ফালে ল'ব নাই। মই তাতে কেতিয়া লাগিব, কিমান টাইম লাগিব? আজি 3-4টামান হৈ গৈছে, তোমালোকে অলপমান চেষ্টা কৰিব, প্ৰেছাৰ আৰু অলপ দিব লাগিব, তেনেহ'লে হৈ যাব। ইহঁতে প্ৰথম দিনা আৰু হৈ যাব। আজিৰ ভিডিঅ' ইয়াতে থাকিম।